নমস্কাৰ আজি আপোনালোকৰ কাৰণে লৈছো গাহৰিৰ মাংসৰ এটা ৰেচিপি তে আজিৰ গাহৰি মাংস বনোৱা হ'ব লাই শাকেদি আৰু লাই গাহৰি মাংসৰ কাৰণে আমাক যোগাৰ লাগিব গাহৰি মাংস থাকিল এটা 1 কেজি গাহৰি মাংস আছে লগত লাই শাক আছে ইফালে আছে আদা নহৰু আৰু কাঁচা জ্বালা একেলগে বটি লৈছো ইফালে আছে পিয়াজ ৰেচিপিটোৰ কাৰণে আৰু আমি দুইবিধ বস্তু ললো বিলাহী দুটা কাটি লৈছো মিডিয়াম সাইজৰ আৰু আলু তিনটা অলপ মিডিয়াম সাইজৰ আলু তিনটা কাটি লৈছো তো এখনিয়ে হল আমাৰ গাহৰিৰ মাংসৰ আজি যোগাৰ আৰু বাকি যি মছলা পাতি দিম হেখনি আৰু ৰান্ধি থাকোতে আপোনালোকক দেখাই থাকিম ৰেচিপিটো আৰম্ভ কৰো ব্লক তো প্ৰথমতে আমি গাহৰিৰ মাংসখিনি বইল কৰি লম তাৰ কাৰণে গেছত কৰাহি তুলি দিছো ইফালে কৰাহিত পানী দি দিলো এটা মাংসখিনি ইয়াতে দিও তো এটা আমি ইয়াতে গাহৰি মাংসখিনি দি দিম আৰু বইল কৰোতে আমি অলপমান হালধিৰ গুড়া দি দিম এতে তো মাংসখিনি বইল কৰা হৈ গেল চালু ধুনিয়াকৈ সিজিছি এটা এখনি উইলে কিনে মান ধুই আমি ৰেচিপিটো ফলে আগবাঢ়ো আৰু ইফালে আমি কৰাহি বহে দিলো এটা গাহৰিৰ মাংসত আমি তেল ব্যৱহাৰ নকৰো আপোনালোকে গাহৰিৰ ৰেচিপি মোৰ আগত যদি চাইছি তেল ব্যৱহাৰ নকৰো গাহৰিৰ যি চৰ্বি আছে তাৰে পৰা আমি তেলটো প্ৰথমতে উইলম তে কৰাহি গৰম হৈ গেল এটা এনেহেন টুকুৰা কাটা আমি এতে দি দিম ডাইৰেক্ট কৰাহিত চাওক এইকেইটা পিচ দি দিলো চৰ্বিৰ আৰু এৰে পৰা লাহে লাহে তেল উঠি আমাৰ গোটেই আঞ্জাখন ৰন্ধা কৰা তেল ওলাই যাব চাই থাকক তে চাওক আমাৰ এতে তেল উঠি গেল আঞ্জা বনাব পৰা তেল উঠি গৈছে এটা আমি প্ৰথমতে আলুখিনি ভাজি লম এতে তে আলুখিনি দি দিওঁ এতে আলুখিনি অলপমান ভাজি লম তাৰ পিছত আমি এতে পিঁয়াজখিনি দি দিম তো আলুখিনি অলপ সময় ভাজি ললো এটা আলুখিনি উঠে থৈ দিম উঠে থৈ আমি পিঁয়াজখিনি ভাজিম আলুখিনি উঠে থৈ দিলো ইটাতে অলপমান পাঁচফোৰণ দিম আৰু লগতে আমি একেলগে পিঁয়াজখিনি দিম পিঁয়াজখিনি এটা অলপ সময় ভাজি ল'ম পিঁয়াজখিনি অলপ সময় ভাজি ল'লো ইটা আমি ইয়াতে গাহৰি মাংসখিনি দি দিম আৰু ইফালে আমাৰ মাংসখিনি দি দিম এটা মাংসখিনি কিছু সময় বঢ়িয়াকৈ ভাজিম বইল কৰোতে হালধি দিছিলোঁ না সেইকাৰণে কালাৰটো এনেহেন হৈ আছে তো চাওক মোটামুটি 7-8 মিনিট সময় আমি ভাজলোঁ এনেকৈ চাওক আৰু তেল উঠা ধৰছি নিজে নিজে সেইকাৰণে গাহৰিৰ মাংসত এক্সট্ৰাকৈ তেল দিব নালাগে ইয়াৰ মাংসটোৰ মানে চৰ্বিটোতে ভালেখিনি তেল থাকে তো ইটা আমি ইয়াতে আদা নহৰু আৰু জ্বালা যি বটি থৈছিলোঁ সেই পেষ্টটো দি দিম ইফালে আদা নহৰু আৰু জ্বালা পকা জ্বালা আছিল দিয়ক সেই পকা জ্বালা দিছোঁ আদা নহৰু বটাটো মানে মাংসৰ পৰিমাণ হিচাপত এটা আন্দাজ কৰি দিলি হ'ল এটা আদা নহৰু বটাখিনি মাংসৰ লগত কিছু সময় বঢ়িয়াকৈ ভাজিম আদা নহৰু জ্বালা বটাখিনি দি কিছু সময় ভাজলোঁ ইটা আমি ইয়াতে অলপমান জিৰা গুড়া দি দিম 1 চামুচমান জিৰা গুড়া দি দিলোঁ আৰু ইয়াৰে লগতে আমি এই ভাজি দিছিলোঁ আলু কেইপিচ দি দিলোঁ একেলগে এতিয়া এখনি বঢ়িয়াকৈ ভাজি লওঁ অলপ টাইম তে জিৰাখিনি দি 2 মিনিটমান সময় ভাজি দিলোঁ আৰু ইটা আমি ইয়াতে দিম নিমখ সোৱাদ অনুসৰি নিমখ লাগলি আৰু পাছত দি দিম আৰু একেলগে আমি হালধিৰ গুড়াখিনিও দি দিম অলপ টাইম ভাজি লওঁ এটা নিমখ হালধিখিনি বঢ়িয়াকৈ মিক্স কৰি দিলোঁ ইটা আমি ইয়াতে কাটি থোৱা বিলাহী দুটা দি দিম তে চাওক কিছু সময় এনেকৈ ভাজলোঁ মানে অলপ টাইম ঢাকন দি থৈছিলোঁ দিয়ক বিলাহীখিনি সিজোৱাৰ কাৰণে অলপ টাইম ঢাকন দি থৈছিলোঁ বিলাহীখিনি বঢ়িয়াকৈ সিজি গেল ইটা আমি ইয়াতে মেইন আজি যিটো ৰেচিপিৰ মেইন যিটো বস্তু লাই শাকটো দি দিম ইটা ইয়াতে অলপ ডাঙৰকৈ ৰাখছোঁ তো বঢ়িয়াকৈ লাই শাকে মাংসয়ে মিক্স কৰি দিলোঁ এতিয়া শাকখিনি অলপ সিজবা লাগিব তাৰপিছত আমাৰ লাই গাহৰি ৰেডি হৈ যাব খোৱাৰ কাৰণে তো এইখিনি অলপ সিজবা দিওঁ অলপমান ঢাকনে দি থ'ম তো এইফালে লাই শাকে দি উঠি কিছু সময় ভাজলোঁ চাওক বঢ়িয়াকৈ শাক গেলিয়ে গেল আৰু শাকৰ পৰা যি পানী ওলছি সেয়ে আৰু আমি এক্সট্ৰাকৈ ইয়াতে পানী দিয়া নাই তো আমাৰ লাই শাকেদি গাহৰিৰ মাংস ৰেডি হৈ গেল
তে এইটোৱে হ'ল লাই শাকেদি গাহৰিৰ মাংসৰ এটা মজাৰ ৰেচিপি। ঠাণ্ডা দিনৰ কাৰণে একদম বেষ্ট ৰেচিপি। যদি আপোনালোকে লাই গাহৰিৰ ৰেচিপিটো চাই ভাল পালাক লাইক এটা কৰি দিব। তেনেহ'লে আজিৰ কাৰণে আৰু নমস্কাৰ।